মই নৱগঠিত 48 নং টংলা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে মোক মনোনীত কৰাৰ কাৰণে মই এইটো গড গিফটেড বুলি ভাবিছোঁ, ভগৱানৰ কিবা আশীৰ্বাদ বুলি ভাবিছোঁ। কাৰণ আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, বৰ্তমান ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন BTRৰ চিফ, UPPL দলৰ প্ৰমুখ আৰু কেন্দ্ৰীয় নেতৃত্বই, জিলা সমিতিৰ, ব্লক সমিতিৰ, প্ৰাইমাৰী সমিতিৰ সকলোৱে মোক যেনেধৰণে আঁকোৱালি লৈ পেলাই নৱগঠিত 48 নং টংলা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰিলে। তাৰ বাবে মই শীৰ্ষ পৰ্যায়ৰ পৰা প্ৰাইমাৰী পৰ্যায়লৈকে সকলো বুথ কমিটিলৈকে সকলো UPPL দলৰ কৰ্মীসকলক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি এটা দলৰ ৰাজনৈতিক ক্ষেত্ৰখনত, গণতন্ত্ৰত সকলোৱে মানে এটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাটো খুব ভাল লক্ষণ। যিটো দলৰ জনভীতি বহুল, যিটো দল ৰাজনৈতিকভাৱে সক্ৰিয়, সেই দলটোত আটাইতকৈ প্ৰাৰ্থীৰ আবেদনকাৰী বেছি হয়। তো আমাৰ UPPL দলৰ বহুকেইগৰাকী আমাৰ প্ৰাৰ্থী, যোগ্য প্ৰাৰ্থী, সকলোৱে যোগ্য প্ৰাৰ্থী তেওঁলোকে আবেদন কৰিছিল। তো এইটোৱে প্ৰমাণ কৰে যে UPPL দলটো আজিৰ তাৰিখত এটা সক্ৰিয় ৰাজনৈতিক দল, জনভীতি থকা এটা ৰাজনৈতিক দল, সাম্ভাব্যপূৰ্ণ এটা ৰাজনৈতিক দল। আৰু এইটোৱে প্ৰমাণ কৰিছে যে ইয়াত সকলোকেইজন প্ৰাৰ্থী আমি গোটেই এটা ফ্ৰেণ্ড চাৰ্কুল, এটা টিম নিচিনাকৈ আমি কাম কৰোঁ। মাননীয় ভেৰগাঁও ডিষ্ট্ৰিক্ট ব্লক সমিতিৰ সভাপতি নেৰখাং ডাঙৰীয়া মোৰ ছাত্ৰ জীৱনৰে বন্ধু, কমল চৌধুৰী দা মোৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি, আমাৰ ৰাণা চাহা ডাঙৰীয়া, মনমোহন বড়ো ডাঙৰীয়া, আৰু আমাৰ প্ৰায় PCDRৰ পৰা এই দলটোৰ লগত জড়িত এন্থনী বসুমতাৰী, খুব সক্ৰিয় এজন UPPL দলৰ কৰ্মী। এই গোটেইসকলৰ মাজৰ পৰা কোনোগৰাকীয়ে ব্যক্তিয়ে মানে অনুপযুক্ত নহয়। কিবা কাৰণত, কোনোবাখিনিত হয়তো ৰাজনৈতিক কাৰণত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই তেওঁলোকতকৈ যোগ্য বুলি মই নিজকে নাভাবোঁ, তেওঁলোকৰ মাজৰে এজন বুলি পেলাই মই নিজে ভাবোঁ। হয়, আমাৰ UPPL দলৰ প্ৰমুখ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে আমি NDAত নাই সেই শব্দটো কৈছে। গতিকে ইয়াত আমি এই মুহূৰ্তত, আজিৰ এই শুভ মুহূৰ্তত কোন প্ৰতিদ্বন্দ্বী হ'ব সেই কথাটো আমি ক'ব খোজা নাই। গণতন্ত্ৰত, এই ৰাজনৈতিক ব্যৱস্থাটোত, নিৰ্বাচনী ব্যৱস্থাটোত যিয়ে প্ৰতিনিধিত্বৰ কাৰণে নমিনেশ্যন ছাবমিট কৰে সকলোৰ কাৰণে প্ৰতিদ্বন্দ্বী। এই মুহূৰ্তত কোন প্ৰতিদ্বন্দ্বী হ'ব সেই কথাটো কোৱা টান হৈছে, কাৰণ 48 নং টংলা বিধানসভা সমষ্টিত আমাৰ UPPL দলৰ যেনেকৈ ৰাজনৈতিক নিৰ্বাচনী বঁটা আমি প্ৰচাৰ কৰিছোঁ, চলি আছে, এনেকুৱা ধৰণৰ নিৰ্বাচনী বঁটা কোনো ৰাজনৈতিক দলে ইয়াত 48 নং টংলা বিধানসভা সমষ্টিত কৰিব পৰা নাই। গতিকে আমি ভাবোঁ পৰৱৰ্তী পৰ্যায়ত আমি নিশ্চয় আমি দৃষ্টিগোচৰ কৰিম কোন আমাৰ প্ৰতিদ্বন্দ্বী হ'ব। গতিকে মই সকলোলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ, যিকেইটা ৰাজনৈতিক দলৰ পৰা ইয়াত প্ৰাৰ্থী থাকিব, তেওঁলোকে যাতে টংলা বিধানসভা সমষ্টিত এটা সুস্থ বাতাবৰণ তেওঁলোকে ধৰি ৰখাত তেওঁলোকে অৰিহণা যোগায়। কাৰণ আমি যদি ৰাজনৈতিক পথাৰখনত বোকাচুতীয়া ৰাজনীতি কৰি পেলাই যদি আমি সাধাৰণ জনসাধাৰণক তেওঁলোকৰ চিন্তা কৰাৰ সুবিধাটো আমি নিদিওঁ, তেওঁলোকক বিবেচনা কৰাৰ পৰিৱেশটো যদি আমি দিব নোৱাৰোঁ, এইটো ৰাজনৈতিক ক্ষেত্ৰখনত এটা বেয়া প্ৰভাৱ পৰে। আমি UPPL দলে সকলো ৰাজনৈতিক দলক আমি অনুৰোধ জনাম, সকলোৱে যাতে ৰাজনৈতিকভাৱে এটা সুস্থ পৰিৱেশ ইয়াত আমাৰ ভোটাৰসকলক দিব পাৰে, আৰু তেওঁলোকে যাতে তেওঁলোকৰ বিবেক আৰু বিবেচনাৰে যাতে এজন উপযুক্ত যিগৰাকী প্ৰাৰ্থীয়ে টংলা বিধানসভা সমষ্টি, নতুনকৈ গঠিত টংলা বিধানসভা সমষ্টিক সামগ্ৰিকভাৱে উন্নয়ন কৰি লৈ যাব। 26টা জনগোষ্ঠীৰ 35 লক্ষ মানুহ আমি BTCত বসবাস কৰোঁ, তাৰে 26টা জনগোষ্ঠীৰ অধিক সংখ্যক জনগোষ্ঠীয়ে কিন্তু টংলা সমষ্টিত বসবাস কৰে। গতিকে এই টংলা সমষ্টিত বসবাস কৰা জনগোষ্ঠীসমূহৰ যিটো প্ৰাথমিক সমস্যা, যিটো বেছিক নিড, এইখিনি যাতে আমি UPPL দলে পূৰণ কৰিব পাৰোঁ, এইটো সদায় আমাৰ চেষ্টা আছে। প্ৰমোদ বড়ো ডাঙৰীয়া এগৰাকী নীতি আৰু আদৰ্শত সদায় চলি আহিছে, এটা নীতি আৰু আদৰ্শবান এগৰাকী নেতা, আৰু এই নেতাৰ দ্বাৰা আমাৰ UPPL দলটোও কিন্তু নীতি আৰু আদৰ্শৰ দ্বাৰা সদায় পৰিচালিত হৈ আহিছে। গতিকে নীতি আদৰ্শক ভাল পোৱা লোকসকলে চিন্তা কৰাৰ যদি সুযোগ আৰু সুবিধা পায়, নিশ্চয় UPPL দলৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব। হয়, আমি ছাত্ৰ জীৱনৰ পৰাই আমি টংলাৰ লগত জড়িত, টংলাৰ আমি ভূমিপুত্ৰ হওঁ। গতিকে টংলা সমষ্টিৰ প্ৰাথমিক কিছুমান সমস্যা আছে, যেনিবা ৰাস্তা ঘাটৰ সমস্যা,
চিকিৎসা ব্যৱস্থাৰ সমস্যা, শিক্ষা ব্যৱস্থাৰ সমস্যা, এই ব্যৱস্থাখিনি আমি আঁতৰ কৰিব লাগিব। ইয়াত বিগত সময়ছোৱাত কলাইগাঁও আৰু পানেৰী সমষ্টিক লগ লগাই টংলা সমষ্টিটো বনোৱা হৈছে। আমি সকলোৱে জানো যে পানেৰী সমষ্টিত অসম বিধানসভাৰ অধ্যক্ষ বিজেপিৰ এগৰাকী বৰিষ্ঠ নেতা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ইয়াত প্ৰতিনিধিত্ব কৰি আছিল, 5 বছৰ জনপ্ৰতিনিধি হিচাপে আছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, তেখেতক টংলা সমষ্টিত নিদিলে। এইটোৱে প্ৰমাণ কৰে যে তেওঁ টংলা সমষ্টিত, পানেৰী সমষ্টিত তেওঁ বিফল হৈছে, যাৰ বাবে তেওঁ টংলা সমষ্টিত টিকেট পাবৰ কাৰণে সক্ষম হোৱা নাই। আৰু আন এফালে কলাইগাঁও বিধানসভা সমষ্টিত এটা মজবুত ৰাজনৈতিক দল হিচাপে ইতিমধ্যে তেওঁলোকে স্বীকৃতি পাইছে, কাৰণ বিটিআৰ চৰকাৰত তেওঁলোকে 28টা MCLA লৈ পেলাই গঠন কৰিছে। আমি মানিব লাগিব তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে। গতিকে এনেকুৱা দলৰ এগৰাকী নেতা, বৰিষ্ঠ নেতা মাননীয় দুৰ্গা দাস বড়ো কলাইগাঁও বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি আহিছিল। গতিকে তেখেতেও প্ৰাৰ্থীৰ পৰা বঞ্চিত হ'ল। তো এইটোৱে প্ৰমাণ কৰিছে যে দুয়োটা দলৰ কাৰণে তেওঁলোক কিন্তু সন্তোষজনক প্ৰাৰ্থী নহয়, কাৰণ প্ৰমাণ কৰি দিছে তেওঁলোকে বিশ্বজিৎ দৈমাৰীক কলাইগাঁও টংলা সমষ্টিত নিদিলে, দুৰ্গা দাস বড়োকো টংলা সমষ্টিত নিদিলে, তেওঁলোকৰ নিজে নিজৰ হেৰিটো তেওঁলোকে দাঙি ধৰিছে। গতিকে মই ভাবোঁ টংলা সমষ্টি এটা বৃহত্তৰ সমষ্টি। ইয়াত তিনিটা মেইন বেছিক তিনিটা ভাগত বিভক্ত কৰিব পৰা যায়। আমাৰ একেবাৰে উত্তৰ ফালে আমাৰ পানেৰী অঞ্চলটো একেবাৰে ভূটান বৰ্ডাৰলৈকে এই সমষ্টিটো পৰে। তাত হাতী মানুহৰ সংঘাতৰ কথা থাকে, তাত খোৱা পানীৰ ব্যৱস্থাৰ কথা থাকে, টংলা চহৰখনৰ কথাটো থাকে। টংলা চহৰত মানুহে ছাত্ৰ ছাত্ৰীসকলে ধূলি মাকতিৰ কাৰণে স্কুললৈ যোৱাত অসুবিধা হৈছে। বাকীখিনি মই ক'বই বিচৰা নাই। ধূলি মাকতিৰ কাৰণে মানুহ ওলাব নোৱাৰা হৈছে। কলাইগাঁও পাৰ্টটোত বানপানীৰ সমস্যা থাকে, শিক্ষা, ৰাস্তা এইখিনিতো কমন, তাত বানপানীৰ সমস্যা থাকে। আৰু এটা আমাৰ ফাষ্ট এৰিয়া আছে, আমাৰ মাইনৰিটি অঞ্চল, তাততো ৰাস্তা ঘাট নাই বুলি ক'লেও বেয়া নহয়। গতিকে বিগত সময়ছোৱাত যোৱা 5 বছৰত তেওঁলোকক কোনো ধৰণে ৰাজনৈতিকভাৱে সহায় আৰু সহযোগ কৰিব বিচৰা নাই। ৰাস্তা ঘাটৰ উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ উন্নয়ন সেইটো এটা ফাণ্ডৰ ওপৰত ডিপেণ্ডেণ্ট। কিন্তু শিক্ষা ব্যৱস্থাটো যদি ধৰি ৰাখিব লাগে, এটা আমি পৰিৱেশ দিব লাগে। যদি সুস্থ ৰাজনৈতিক বাতাবৰণ যদি আমি দিব নোৱাৰোঁ, এটা সুস্থ ৰাজনৈতিক বাতাবৰণ দিবৰ কাৰণে এটা সুস্থ নীতি আৰু আদৰ্শ লাগে। সেই নীতি আৰু আদৰ্শ একমাত্ৰ প্ৰমোদ বড়োৰ দলৰ দ্বাৰা পৰিচালিত UPPL দলৰ মাজতহে আছে। গতিকে মই আশা ৰাখিছোঁ সৰ্বসাধাৰণ ৰাইজ, ভোটাৰ ৰাইজ জাতি ধৰ্ম নিৰ্বিশেষে নীতি আদৰ্শৰ প্ৰাধান্য দি ইয়াৰ নতুন প্ৰজন্মক ভাল শিক্ষা, ভাল স্বাস্থ্য, ভাল খোৱা পানী এইকেইটা দিবৰ কাৰণে যাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দলটিক জয়ন্ত ৰাভাক ভোট প্ৰদান কৰি যাতে তেওঁলোকে প্ৰমোদ বড়োৰ হাতখন শক্তিশালী কৰে, নীতি আদৰ্শক যাতে ইয়াত স্থায়ীভাৱে খোপনি পুতিবৰ সুবিধা দিয়ে, তাকে মই কামনা কৰিম।